ৰাঙালু চেংমৰা যুৱক সংঘৰ উদ্যোগত ঈদ উপলক্ষে যোৱা 23 এপ্ৰিলৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে বিভিন্ন ধৰণৰ খেল ধেমালিৰে আৰম্ভ কৰা অনুষ্ঠানটোৰ যোৱা নিশা নৃত্য আৰু জিলা ভিত্তিত এক আকৰ্ষণীয় দিবানৈশ কাবাডী খেলেৰে সফল সামৰণি পৰে। কাবাডী খেল চাবলৈ অঞ্চলটোৰ প্ৰায় 100 সহস্ৰাধিক লোকৰ সমাগম হয় আৰু এই খেল ৰাইজে উপভোগ কৰিব পাই আনন্দ লাভ কৰাৰ লগতে অনুষ্ঠিত কৰা সংঘৰ সভাপতি সম্পাদক তথা সমিতিৰ বিষয়ববীয়াসকলক প্ৰশংসা কৰা পৰিলক্ষিত হয়। নজিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত কৰা বঁটা বিতৰণী সভাত বিজয়ী প্ৰতিযোগীসকলৰ মাজত বঁটাসমূহ বিতৰণ কৰা হয়। বঁটা বিতৰণ অনুষ্ঠানটো পৰিচালনা কৰে সংঘৰ সভাপতি হিফজুৰ ৰহমানে আৰু তাৰ আগতে আদৰণি অনুষ্ঠানটো পৰিচালনা কৰে সংঘৰ সম্পাদক জিয়াউৰ ৰহমানে। কঠিয়াতলিৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট, নগাঁও লাইভ, আছাম 24। নমস্কাৰ মহাশয়, আপুনি নিশ্চয় আপোনাৰ মৰমৰ শিশুটিৰ শৈক্ষিক ভৱিষ্যতৰ কথা চিন্তা কৰিছে। আপোনাৰ চিন্তাক বাস্তৱ ৰূপ দিবলৈ আমাৰ দেশৰ সৰ্বোৎকৃষ্ট আৰু বিশ্বাসযোগ্য প্ৰতিষ্ঠান টাটাই লৈ আহিছে আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঠ্যক্ৰম। অতি কম খৰচত সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে গুণগত শিক্ষা প্ৰদানৰ বাবে নগাঁৱৰ পলাশনিত গঢ়ি উঠিছে টাটা জিনিয়াছ কিডছ। নামভৰ্তি চলি আছে। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 8638686660। আজি চেংমৰা যুৱ সংঘৰ সৌজন্যত যে খেল প্ৰতিষ্ঠা অনুষ্ঠিত কৰা হৈছে তাৰ সবিয়ে কোৱাচোন বাৰু। নমস্কাৰ। পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে চেংমৰা মজদুৰ যুৱ সংঘৰ সৌজন্যত 4 দিনীয়া কাৰ্যসূচীৰে বিভিন্ন খেল আমি ৰাখি পেলাই 4 দিনীয়া কাৰ্যসূচী খেল অনুষ্ঠিত কৰিছোঁ। আজি সেই 4 দিনীয়া কাৰ্যসূচীৰ অৰ্থাৎ পৰম্পৰাগতভাৱে খেলৰ আজি সামৰণিৰ দিন, 4 দিনীয়া খেলৰ সামৰণি দিন আৰু সামৰণিৰ দিনত আমি অন্তত আমি নৃত্য প্ৰতিযোগিতা লগতে দিবানৈশ কাবাডী প্ৰতিযোগিতাৰে আমি খেল সামৰণি কৰিব ওলাইছোঁ আৰু আমাৰ এই অনুষ্ঠানত 1 সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিছে আৰু উপস্থিত হৈছে আৰু সকলোৰে সহায় সহযোগিতা আমি শৃংখলাবদ্ধভাৱে খেল পৰিচালনা কৰি পেলাই আমি নিশ্চয় আনন্দিত হৈছোঁ। আচ্ছা, কাবাডী খেল ক'ৰ পৰা আহিছে দল? আমাৰ নগাঁও জিলাৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন দলে আহি পেলাই আমাৰ এই দিবানৈশ কাবাডী